জয় শিৱম নহয় মানে তো গাইজ এতিয়া মানুহটো অলপ গাৰ্লফ্ৰেণ্ডৰ লগত বিজি তেওঁ গাৰ্লফ্ৰেণ্ড আহিছে কিন্তু দুজন ছাবস্ক্ৰাইবাৰ ফ্ৰেণ্ড লগ পালোঁ ফ্ৰেণ্ড নোলোৱাকৈ অহাটো মানে গাৰ্লফ্ৰেণ্ড নহ'লে অহাটো মহাপাপ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগ উইথ মাধুৰ্য চ' আজি দুৰ্গা পূজা বুলি আহিছোঁ আমাৰ পদুম পুখুৰী তেজপুৰ ত' আজি ভিডিঅ'টো ইয়াৰ পৰা ওপৰৰ পৰা আৰম্ভ কৰিছোঁ ত' বহুত দিনৰ মূৰত আজি ব্লগ বনাব অলপ চেষ্টা কৰোঁ মানে বহুত দিন হৈ গৈছে ব্লগ বনাইছিলোঁ চ' আজি অলপ লগৰকেইটাৰ লগত তেজপুৰৰ ফালে আহিলোঁ আৰু তেজপুৰৰ ফালে আহি আমি ডাইৰেক্ট আহিছোঁ পদুম পুখুৰী আৰু এতিয়া মই আছোঁ পদুম পুখুৰী বহুত ওপৰত আৰু এয়া চাই ল'ব পাৰে আপোনালোকে ভিউটো আৰু ইয়াৰ পৰা এটা ফাৰ্ষ্টতে আজি 360 ভিউ এটা দেখাই লওঁ তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম আজি ক'ত যাম কি কৰিম সকলো দেখাম ত' তেতিয়ালৈকে আমাৰ লগত থাকক জয় আহোঁ তো গাইজ এতিয়া মাধুৰ্য অলপ গাৰ্লফ্ৰেণ্ডৰ লগত বিজি তেওঁৰ গাৰ্লফ্ৰেণ্ড আহিছে কিন্তু ভিডিঅ'ত নোলাই বোলে কাৰণ তেওঁ গাৰ্লফ্ৰেণ্ডৰ ফেচ ৰিভিল 10K ছাবস্ক্ৰাইবাৰ হ'লে কৰিব গতিকে সোনকালে ছাবস্ক্ৰাইব কৰক 10K নহয় 1K হৈয়ে গ'ল 10K হ'লে ফেচ ৰিভিল কৰিব গাৰ্লফ্ৰেণ্ডৰ গতিকে সোনকালে ছাবস্ক্ৰাইব কৰক আৰু গাৰ্লফ্ৰেণ্ডক থৈ আহিলে মানে এতিয়া পদুম পুখুৰী পাৰ কৰি থৈ আহিলে আৰু এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডজনীৰ লগত অলপ ফটো চটো উঠিম মানে তাই নোলাই বোলে তাই অলপ লাজ কৰিছে চ' এতিয়া ছিংগলকৈ ফটো কেইখনমান উঠিম আৰু সেইখন ফটো ভিডিঅ'টো দেখাই দিম দুখনমান ফটো আৰু কিছুমান ইনষ্টাগ্ৰামতো আপলোড কৰিম তাত ইনষ্টাগ্ৰামত যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব মাধুৰ্য এন নাথ আৰু তোমাৰ ইনষ্টাগ্ৰামৰ নাম কি শিৱম লিংকটো দি দিবা লিংকটো তাত থাকিব আৰু ইয়াকো ফ'ল' কৰি দিব মোকো ফ'ল' কৰিব আৰু যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি আৰু এতিয়া কেইখনমান ফটো উঠিম ফটো কেইখন আৰু মই ট'টেলি ছিংগল ল'ৰা হেভি দুখ আমি এইখন ব্ৰিজৰ ওপৰত আহিছোঁ যোনখন ব্ৰিজত আপোনালোকে যদি কাঞ্চনজংঘা জুবিনৰ কাঞ্চনজংঘা ফিল্মখন চাইছিলে তো গম পাব এইখন ব্ৰিজতে জুবিনৰ কাঞ্চনজংঘা ফিনিচিং চিন আৰু বহুত চিন ইয়াতে শ্বুটিং কৰিছিলে আৰু এই পুখুৰীটো হৈছে পদুম পুখুৰী তেজপুৰৰ বিখ্যাত পুখুৰী এইটো পদুম পুখুৰী কিবা জানা নেকি পুখুৰীটোৰ বিষয়ে নাজানা ছাৰ পুখুৰীটোৰ বিষয়ে বহুত কথা আছে সেইখিনি যদি পাৰোঁ জনাম আৰু এতিয়া আমি সেইটো চাইডে গৈছোঁ সেইটো চাইডে কেইখনমান ফটো উঠিম আৰু এফালে আছে ৰঞ্জিত কিবা ক'বা ৰঞ্জিতৰ এটা ইনষ্টাগ্ৰাম চেনেল আছে ফেচবুক আছে ইনষ্টাগ্ৰাম চেনেল নহয় ইনষ্টাগ্ৰাম একাউণ্ট আছে ইনষ্টাগ্ৰাম একাউণ্টৰ নাম কৈ দিয়া ৰঞ্জিত দেৱনাথ এই লিংক দি দিব না লিংক দি দিম ডিছক্ৰিপশ্যনত লিংকো থাকিব আৰু আপোনালোকে লিংকত গৈ আমাৰ যিকেইটা থাকে সকলোকে ফ'ল' কৰি দিব আৰু এতিয়া আমি সেইটো চাইডে গৈ আছোঁ অলপ ফটো চটো উঠিম আৰু ফটোকেইখন দেখি পাবই আৰু তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক ফাইনেলি দলংখন পাৰ হৈ আমি এইটো চাইডে আহিলোঁ আৰু এইটো চাইডে আহি মই এডাল হেডফোনডাল নতুনকৈ কিনিছোঁ এডাল মই কিনা নাই বাৰু কাৰ হয় এডাল হেডফোনডাল তোমাৰ কিমান লৈছিলে এডাল ৰিয়েলমি বাডছ ৱায়াৰলেছ 1 আৰু এডালৰ এতিয়া ফ্লিপকাৰ্টত প্ৰায় 1700 ইমান দাম চাম সোধা নাই আৰু দাম সোধা নাই তোমাক জাষ্ট চিম্পলি সুধি আছোঁ কাৰ হয় এইটো হেল্ল' ৰিয়েলমি মোক মোৰ কমিশ্যনটো লাগে যাব খোজে অগ্নিগড় যাম আমি গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব গাইজ ঘূৰি থাকোঁতে মাধুৰ্য দুজন ছাবস্ক্ৰাইবাৰ ফ্ৰেণ্ড লগ পালোঁ আৰু তেওঁলোকক মই দেখাব বিচাৰিছোঁ আৰু এই দুজন চাওক আপোনাৰ নামটো আৰু আপোনাৰ আৰু এই দুজনে ইয়াত আপি চাব আহিছিল কিন্তু আমাক লগ আহিছোঁ আৰু ৰাহুলে এতিয়া পোনপ্ৰথমবাৰৰ মোৰ চেনেলটো চাই আছে ৰাহুলে এতিয়া জাষ্ট ছাবস্ক্ৰাইব কৰিলে কোৱা নাই বাৰু তাক ছাবস্ক্ৰাইব কৰিব নিজে ভাল লাগিছে ৰাহুল তো কিবা ক'বা নেকি নাই একো নহয় আগবাঢ়িছোঁ অ'কে ঠিক আছে প্ৰায় আমি ইয়াত 1.5 ঘণ্টামান আমি ইয়াতে কথা চথা পাতিলোঁ এনেই অলপ পানী চানী কিবা কিবি অলপ উৎপাত চুৎপাত কৰিলোঁ আৰু এতিয়া ফাইনেলি আমি ইয়াৰ পৰা ক'ত যাম এতিয়া অগ্নিগড় আৰু এতিয়া আমি ইয়াৰ পৰা অগ্নিগড় যাম হয়তো ভিডিঅ'টো ডাইৰেক্ট গৈ অগ্নিগড় আৰম্ভ কৰিম নহ'বা টাউনতো কিছুমান ক্লিপ দেখাব পাৰোঁ দুৰ্গা পূজাৰ আজি যিহেতু দুৰ্গা পূজা কিবা উইচ কৰি দিয়া সমূহ মাধুৰ্যৰ ভ্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা সকলো দৰ্শকক মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোৰ ফালৰ পৰা আজি মহাসপ্তমীৰ সকলোলৈ বহুত শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো হয়তো আপোনালোকে অষ্টমীৰ দিনা দেখা পাব গতিকে মহাসপ্তমী মহাষ্টমী মহানৱমী বা মহাদশমীৰ সকলো দিন অৰ্থাৎ দুৰ্গা পূজাৰ টাউনৰ দিনে গৈ আছোঁ আৰু অলপ দূৰত গৈ আমি অগ্নিগড় যাম চ' আমি ফাৰ্ষ্টতে টমটমত উঠিব লাগিব টমটম ধৰিম টমটম লৈ পেলাই আমি অগ্নিগড় চাইডে যাম আৰু এতিয়া চাউণ্ডটো আহি আছে নাই নাজানো পূৰা টাউনত পূৰা ভিৰ হৈ আছে চ' মই যেন তেন বনাইছোঁ ইয়াতে আৰু গৈ আছোঁ আগলৈ ত' আগলৈ চাই থাকক A few moments later. আমি অৰ্ডাৰ দিছিলোঁ কি অৰ্ডাৰ দিছিলোঁ আমি কি হয়
চিকেন পোলাও অৰ্ডাৰ দিছিলোঁ চ' চিকেন দেখিবলৈ কি লাগিছে মোৰ চিকেন পোলাও নিচিনা লাগিছে চ' চিকেন পোলাও এতিয়া আহি পেলাই আমি ইয়াতে খাই দিলোঁ পূৰা মজা লাগি গ'ল পেট চেট ভৰ্তি এতিয়া এক্সট্ৰা জোচ আহি গ'লছে পূৰা আৰু কেইটকা গ'ল আমাৰ 400 কেইটকা গ'ল কিমান 440 440 টকা গ'ল সেইকাৰণে ইয়াৰ পৰা অলপ এখনমান বেছিকৈ লৈ যাব পাৰি আৰু 440 টকা হৈ গ'ল চ' ইয়াত বহুত ৰ'দ দি আছে চ' আমি কেইখনমান ইয়াৰ পৰা বেছিকৈ লৈ গ'লোঁ কাৰণ ৰ'দ দি আছে চ' মুখ চুখ মুচিব লাগিব 440 টকা গ'ল যিহেতু এয়া এক্সট্ৰাকৈ কেইখনমান ল'ব পাৰি ত' এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু ইয়াৰ পৰা ডাইৰেক্ট যাম অগ্নিগড় আৰু অগ্নিগড় গৈ ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰিম 4 বছৰ বুলি ধৰি লওক মোৰ 4 বছৰ হৈছে ধৰি লওক কি জন্ম হৈছে কালি কালি জন্ম হৈছিলে মই পাৰিম ন মোৰ কাৰণে মানে সৰু নলয় আৰু টিকেটটো মই ভাবিছিলোঁ সৰু টিকেট মানে তোমাৰ এডল্টৰ কাৰণে 20 টকা আৰু সৰু পোৱালিৰ কাৰণে 10 টকা চ' বাইদেউজনী ক'লোঁ মোৰ কাৰণে 10 টকা লওক নাই বাইদেউ নলয় তুমি বোলে 18 বছৰ হৈ গ'ল বোলে চ' এতিয়া গৈ আছোঁ মই মাধুৰ্য শিৱম নহয় মানে মাধুৰ্য মই শিৱম আৰু অগ্নিগড়ত বহুত ভাগৰ লাগিছে তলৰ পৰা আহোঁতে আৰু বিশেষকৈ কথা কৈ আহিছোঁ আৰু দৌৰি আহিছোঁ উৎপাত কৰি আহিছোঁ বহুত ভাগৰ লাগিছে আৰু তাতে পোলাও খাইছিলোঁ যিটো একো টেষ্ট নাপালোঁ ভাতৰ নিচিনা লাগিল আপোনালোকক কৈছে মই ভাল লাগিছে বুলি কৈছোঁ সি বেয়া লাগিছে বুলি কৈছে যিয়ে নাই নহওক কোৱা সিও বেয়া লাগিছে বুলিয়ে কৈছে মই ভাল লাগিছে বুলি কৈছোঁ ভিতৰত জানাই ভিডিঅ'ত এনেই কৈছে প্ৰমোশ্যন দি টকা লৈছে অলপ ৰেষ্টুৰেণ্টৰ পৰা আমি আহি অগ্নিগড়ৰ ওপৰত গৈ আছোঁ লাহে লাহে বহুত ভাগৰ লাগিছে ৰ'দটো বহুত দি আছে চ' এতিয়া ওপৰত গৈ আছোঁ আৰু ওপৰত গৈ 360 ভিউ দেখাই আছোঁ তেনেকৈ চাই থাকক ইয়াত আহি যি দেখিছোঁ মানে তোমাৰ গাৰ্লফ্ৰেণ্ড নহ'লে অগ্নিগড় আহি একো লাভ নহয় কাৰণ মানে দেখি আছোঁ যিমান দেখি আছোঁ চব কাপোল চব এজন দাদা এজন লগ পালোঁ দাদাজনৰ নাম কি ঋষিক ন চ' দাদাহঁতে আৰু কোনোবা আহিছে দাদাহঁতৰ ফ্ৰেণ্ডছ আৰু চ' কেমেৰাটো মোৰ নহয় তথাপিও দাদাহঁতৰ কেমেৰা আছিল চ' দাদা ক'লোঁ ফটো এখন উঠাই দিয়া ভাল বেড নিউজ আহি গৈছিল আমাৰ কাৰণে কৈ দিয়া কি হ'ল মানে এইটো শিৱমৰ যোনটো চশমা আছে চশমাৰ যোনটো লেন্সটো এপাত লেন্স নাই আৰু সি ফটো উঠি আছে কৈছে মোৰ নিচা চিচা লাগিল নেকি বোলে দেখি পোৱা নাই ব্লাৰ মাৰি আছে পিছত আৰু অলপ দূৰ আহি পেলাই পিছত কৈছে অ' চিট বোলে মোৰ এপাত লেন্স নাই আকৌ লেন্সটো বিচাৰি এতিয়া লেন্স আমি এতিয়া অগ্নিগড়ৰ পৰা ঘূৰি আহিলোঁ আৰু এতিয়া তলত গৈ আছোঁ তো আজিৰ ব্লগটো তেজপুৰৰ পদুম পুখুৰীৰ পৰা আহি আমি এতিয়া পদুম পুখুৰীৰ পৰা আহি তাৰপিছত আপোনাৰ অগ্নিগড়ত গৈ লাষ্টত গণেশ ঘাটত আহিলোঁ আৰু গণেশ ঘাটত আহি আজি ব্লগটো সামৰিব ধৰিছোঁ কাৰণ প্ৰায় 4টামান বাজিলে এতিয়া আৰু বহুত ভাগৰ লাগিছে আমাৰ চবৰে শিৱম আজি ব্লগটোৰ বিষয়ে কিবা আমি আজি ওলাই আহিলোঁ ছাডেনলি সপ্তমীৰ দিনা তেজপুৰত পূজা চাম বুলি কিন্তু পূজাতকৈ বেছি ঘূৰা হ'ল পদুম পুখুৰীৰ পৰা অগ্নিগড় মাজৰ ৰেষ্টুৰেণ্টত সোমালোঁ তাৰপিছত আহি এতিয়া গণেশ ঘাটত অলপ দেখাই দিয়া গণেশ ঘাটত আছোঁ এয়া ব্ৰহ্মপুত্ৰ পাৰত গণেশ ঘাট আৰু গণেশ মন্দিৰ আৰু গণেশ ঘাটত চাইছে চবে আৰু এতিয়া গণেশ ঘাটত ব্লগ চব বনোৱা নাই আৰু এতিয়া আৰু ইমানতে সামৰিম আৰু গণেশ ঘাট মন্দিৰটো এবাৰ আপুনি চবত দেখি যাব আজি ইমানতে ধন্যবাদ আপোনালোকে ব্লগটো সম্পূৰ্ণ চোৱাৰ কাৰণে চাৰে নাজানো হ'লেও ধন্যবাদটো দিছোঁ তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড চেনেলটো ইনষ্টাগ্ৰামত ফ'ল' কৰিব